হেল্ল' গাইজ, মহন্ত ক্ৰিয়েটিভ ক্ৰিয়েশ্যন চেনেলটো আন এটা ব্লগলৈ আপোনালোক সকলোকে আমাৰ ফালৰ পৰা স্বাগতম। চ' আজি মানে ইয়াতে চব বন্ধ, কাৰণ ইলেকশ্যনৰ টাইম হয়। আজি ইয়াতে ভোটিং চলি আছে চবৰে, তো ভাবিলোঁ আজি ভিৰ ভাৰ কম, তো আজি অলপ দীপৰ বিলৰ ফালৰ পৰা ফুৰিবলৈ যাওঁ। তো মইতো ৰেডি হৈ গ'লোঁ, পূৰা ওলাই গ'লোঁ আৰু আমাৰ বাইদেউ ওলাই আছে এইফালে। বাইদেউ তো আজি আমি চাইকেল লৈ পেলাই যাম। চাইকেলৰ এটা ব্লগ দিছিলোঁ, আপোনালোকে চাইছে। তো এইটো এটা চাইকেলে মানে বেলেগ হয়। এখন আমি গিয়াৰ চাইকেল, ইলেক্ট্ৰিক চাইকেল লৈছোঁ। চ' সেইখন চাইকেলৰ ওপৰতো আমি দেখাম ক'ত আছে সেইটো চাইকেল। যোনটো চাইকেল আপোনাক আৰোহা চাইকেল আমি দেখাইছিলোঁ যে, সেই চাইকেলখন সেইটো নহয় দেই। এইখন চাইকেলৰ এইটো বেলেগ হয়। ইয়াতে চব ইলেক্ট্ৰিক চাইকেল, গিয়াৰ চাইকেল আছে। তো ইয়াৰো কষ্টটো একে, 9 rupees পাৰ আৱাৰ। চব চাইকেলৰ বেলেগ বেলেগ, আৰু মই যোনখন চলাম সেইখনৰ চাইকেলৰ হেৰিটো ৰেঞ্জটো অলপ হাই হয়। তো আমি লৈ গৈ আছোঁ আপোনালোকে আহি থাকক। সেইখনৰ নাম হ'ল আহিজা। তো আহি থাকক আমাৰ লগত। আমাৰ বাইদেউ ফটো উঠি আছে, ব'ল, দেৰি হয়। কেনেকুৱা লাগিছে তোৰ আজি চাইকেল চলাবি, ইলেক্ট্ৰিক চাইকেল? নাজানো, ফাৰ্ষ্ট টাইম কৰি চাওঁ। চ' আমি এতিয়া গৈ আছোঁ। চিটি বাছ পাওঁ কি নাই নাজানো, ৰেপিডত চাওঁ য'ত কিবা হয়, কাৰণ ইয়াৰ পৰা জু তিনিআলি আমি যাব লাগিব। 6 মাইলৰ পৰা জু তিনিআলি। তো কিমান দূৰ হয় কি হয়, দূৰটো আছে, সেইকাৰণে খোজকাঢ়ি যাওঁ। নাপালেতো একো নাপালেতো খোজকাঢ়ি পালোহি। আমাৰ চাইকেল ৰেডি হৈ আছে। এইখন ভণ্টিয়ে নিব চাইকেলখন। মোৰ চাইকেলখন ক'ত জানো গায়ব হৈ আছে, গম পোৱা নাই। এয়া বাইদেউ আহি আছে। এইটো চাইকেল, তো মোৰখন আহি আছে, ক'ত জানো ৰাখিছে গম পোৱা নাই। তো এইখন লৈ পেলাই আমি এতিয়া ওলাম। আৰু চব এইবিলাক ইলেক্ট্ৰিক চাইকেল হয়। তো পাৰ আৱাৰ 9 rupees, পাৰ ডে 99। আৰু মোৰখনত চবৰে ৰেঞ্জ বেলেগ বেলেগ হয়। এই এখন আছে, চলাই আছে। আৰু এইটো হ'ল আহিজা। ইয়াতে গাড়ী ছাৰ্ভিচো আছে, ৰেণ্টত ল'ব পাৰে। দেন স্কুটি ছাৰ্ভিচো আছে, সেইটো ৰেণ্টত ল'ব পাৰে। চ' এইখন মোৰ চাইকেল হয়, মেৰেকি বুনুখন। ভণ্টিখন কি জানো নাম, ট্ৰান্সমিশ্যন, হিৰ'ৰ হয় এখন। চ' আমি ওলাওঁ আৰু চাইকেলখন লৈ পেলাই, তাৰপিছত বাটত আপোনালোকক দেখাম। চ' আমি ৰেডি যাবলৈ। বহুত কষ্ট, ফাৰ্ষ্ট টাইম ইলেক্ট্ৰিক চাইকেল ট্ৰাই কৰিছোঁ। আগৰ আৰোহাৰ যোনটো চাইকেল আছিল এইটো নৰ্মেল চাইকেল আছিল, ইমান প্ৰব্লেম নাই। তো ওলাইছোঁ এতিয়া যাবলৈ। এইখন ভণ্টি চাইকেল আৰু এইখন মোৰ চাইকেল। এতিয়া বৰ্তমান গৈ থকা অৱস্থাত আমি ভিডিঅ' কৰিব নোৱাৰিম। চ' আমি এতিয়া মেইন হাইৱে পাই গ'লোহি। দেন বাইদেউ যাওক চাইকেল লৈ পেলাই। আপুনি নোৱাৰি অকলে, মানে ধৰক এতিয়া চাইকেলে চলাম নে কি কৰিম। আৰু হাইট অনুযায়ী মোৰ এইখন চাইকেলখন বহুত বেছি, সেইটো কাৰণে তাই গৈ আছে। চ' মাজে মাজে দেখাই থাকিম, ভিডিঅ'টো কৰি থাকিম বাৰু, আপোনালোকক চাই থাকিব। আমাৰ বাইদেউ শ্ল' প্ৰচেছত আহি আছে যে। এইটো অন কৰিলে এয়া পাৱাৰ অন হ'ল। ল', হাই, মিডিয়াম, হাই আছে। ল' হ'লে অকণমান মানে এটা পুছ এটা হ'ব, মিডিয়ামতো অলপ বেছি হ'ব, হাইটোত মানে একদম নিজে যাই থাকিব পাৰে। আৰু এইটো এস্কেলেটাৰ, এইটো এনেকৈ হেৰি কৰিব লাগে, দেখাই দিছোঁ। আৰু ইয়াতে পাৱাৰ আছে, এইটো অন কৰিব লাগিব ফাৰ্ষ্ট। অলপ দাং খুৱাই দে, চাইকেলটো দাং খুৱাই দে পিছফালটো, বুজা নাই? তোৰ ফালে বেকা কৰ। আপোনালোকক দেখাব গৈছে, নিজে ভালকৈ নাজানে। এক্সেলেটাৰ দবোৱা আৰু
আমি যাওঁ বহুত ভাগৰ ধৰিছে বাট হ'লেও ট্ৰাই কৰিমেই আজি 20 আপ এণ্ড ডাউন 40 কিলোমিটাৰ আমি ৰয়েল গ্লোবেল স্কুল পালোহি আৰু এইফালে বালাজী টেম্পল চব পাৰ হৈ আহিলোঁ ISBT CISBT পাই গ'লে আৰু 20 মিনিট আছে পাবলৈ কাৰণে দীপৰ বিল নাজানো গৈ পাওঁনে নাপাওঁ 12 বাজি গৈছে হালত বেয়া চিৰিয়াছলি আৰু 20 মিনিট আছে 9.5 কিলোমিটাৰ বাট ট্ৰাই কৰিম তালৈ যাওঁ আৰু যেনেকৈ হওক যদি বাচি থাকোঁ পাৰিম বন্ধুসকল আৰু 7 কিলোমিটাৰ থাকিলে আপোনাৰ 6:30 হৈ গ'ল আৰু যদি যাব বিচাৰোঁ মানে আৰু 1 ঘণ্টা 1.5 ঘণ্টা লাগি যাব চাইকেলকেইখনত লাইট নাই মেইনলি বহুত আন্ধাৰে ৰ'দটো আই থিংক থাকিব পাৰে আমি ভালকৈ নুসুধিলোঁ এইটো এটা ছিষ্টেম আছে হয়নে নহয় নাজানো আৰু লাইটৰ ছিষ্টেম বাট ইমান ৰিস্ক লৈ নাযাওঁ 6:30 হ'ল 1 ঘণ্টা মানে আৰু উভতা লাগে 9:30 10টা বজা চ' বেলেগ এদিনা আকৌ ট্ৰাই কৰিম অলপ সোনকালে ওলাবলৈ ট্ৰাই কৰিম এলেহুৱা জীৱন কি আৰু সোনকালে আহিব লাগে বুলি ঘৰত শুই আছিলোঁ একো নাই এতিয়া আকৌ উভতি যাওঁ এতিয়া বালাজী সেইফালেদি আপোনাৰ বেলতলা হৈ ওলাই দিওঁ আৰু 7 কিলোমিটাৰ মন আছিলে বাট ছোৱালী মানুহ ইমান ৰিস্ক নলওঁ আৰু সেইটো কাৰণে গৈ আছোঁ আকৌ বালাজী ফালে সোমাই যাম চ' এয়া ISBT হয় আমি এইফালেদি গৈ আছোঁ এনেকৈ ওপৰেদি হাইৱেদি যোৱা নাই এনেকৈ তলে তলে গৈ থাকিম বালাজী মন্দিৰ হৈ পেলাই গুচি যাম আৰু চ' আপোনালোকক দেখাই থাকিম বাৰু চ' ফ্ৰেণ্ডছ আমি বালাজী মন্দিৰ আহি পালোঁ ফাইনেলি এয়া বাইদেৱে লগ কৰি আছে অলপ যাওঁ 5-10 মিনিট বহোঁ তাৰপিছত আকৌ যাম আৰু জু ৰোড হ'ল দুটাত আপোনাৰ 50 ৰুপিজ হয় বাট একচুৱেলি মোৰ মতে এইটো ভুল হয় প্ৰসাদটো কেতিয়াও পইচা দি কিনিব নালাগে ভগৱানৰ ওচৰত আহিছোঁ বাট প্ৰসাদটো যদি পইচা দিয়ে 50 ৰুপিজ দি কিনিব লাগে কিমান দুখীয়া মানুহ আহে ন ভাবিব লাগে কিছুমান কথা সেইটোৱে আৰু চ' আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু এয়া বালাজী টেম্পল যাওঁ এতিয়া চাইকেলকেইখনো জমা দিব হৈ গৈছে ব'ল বনো তো ফ্ৰেণ্ডছ আহি পালোঁ বহুত ভাগৰ লাগিছে চাইকেল থলোঁ এয়া আমাৰ চাইকেলৰ এইবোৰ মালিক হয় বহুত মানে বহুত বেছি ভাগৰ লাগিছে ফাৰ্ষ্ট টাইম চলাইছোঁ ভৰি এইটো আঁঠু গৈছে হাত গৈছে মানে হেৰিটো লাগিব এইটো মোজা চক্সটো এইটো লাগিব নহ'লে নোৱাৰি চলাবলৈ বাট ভাল এক্সপিৰিয়েঞ্চটো ভাল হ'ল ইলেক্ট্ৰিক বাইচাইকেল চলাই বাট পেডেলটো মাৰিবই লাগিব এনি হাও অকল যে আপুনি চুইচ দিব ইলেক্ট্ৰিক গৈয়ে থাকিব বা এইটো কি কয় এইটো এক্সেলেটাৰ দবাই দিয়ে যাই থাকিবতো নহয় বাট পেডেল মাৰিবই লাগিব এনি হাও আৰু মানে বেয়া দুখ পাইছোঁ কাৰণ মোৰ চাইকেলখন বহুত ওখ আছিল আৰু ভাল এক্সপিৰিয়েঞ্চ এটা হ'ল লাইফত কেতিয়াও ইলেক্ট্ৰিক চাইকেল চলাই পোৱা নাছিলোঁ এইটো চলাই ল'লোঁ মজা লাগিলে আপোনালোকৰ ইয়াত আহি যাওক আমি ডেছক্ৰিপশ্যনত ৱেবছাইটটো মানে দি থাকিব আৰু এপছ আছে সেইটো ডাউনলোড কৰি ল'ব পাৰিব চ' আজিলৈ আহিছোঁ টাটা বাই বাই আৰু প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেল